ৰাজ্যত স্তব্ধ হৈ পৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ কাম কাজ। আজি সপ্তম দিনলৈ অব্যাহত PNRDৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বঙাইগাঁৱতো অব্যাহত আছে এই প্ৰতিবাদী কাৰ্যসূচী। বঙাইগাঁও জিলাৰ বৈতামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজিও অব্যাহত আছে কৰ্মবিৰতি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, যাৰ ফলত উন্নয়ন খণ্ডটোত স্তব্ধ উন্নয়নৰ কাম কাজ। আৰবী অনুসৰি দৰমহা গাঁথনি, 60 বছৰ বয়সলৈ চাকৰি নিশ্চিতকৰণ, সমকামৰ সম অধিকাৰ আদি ভালেকেইটা দাবীৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। দাবী কৰা বিষয়সমূহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। আমি প্ৰতিবাদ আমি আজি অল অসম ভিত্তিত আমি 8,400 জন কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী পঞ্চায়ত আৰু গ্ৰামীণ বিভাগত আজি 2009 চনৰ পৰা 10-12 বছৰে আমি কাম কৰি আছোঁ। কিন্তু আমাৰ কাম কৰি থাকিলেও আমি আমাৰ যিটো মাহিলী দৰমহা সেইটো আমাৰ সিমান সুবিধাজনক নহয়। আৰু আমাৰ এইবাৰ আমি সদৌ অসম ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে প্ৰত্যেক ব্লকতে আমি যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ। আৰু এই আমাৰ কাৰ্যসূচীত 4-5টা আমাৰ দাবী আছে। যে আমাৰ দাবীসমূহ এনেধৰণৰ যে আমাৰ 60 বছৰৰ বয়সলৈকে আমাৰ চাকৰি কালটো লাগে আমাক। তাৰপিছত নেক্সট আছে আমাৰ আৰপি ব্যৱস্থা কৰা, তাৰপিছত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, আৰু বিভাগত খালী হৈ থকা যিবিলাক পোষ্ট আছে সেইবিলাক আমাক যোগ্যতা অনুসৰি পৰীক্ষা পাতি আমাক সেইবিলাকত নিয়োগ কৰিব লাগে। তাৰপিছত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ কৰাটো বিচাৰিছোঁ। বঙাইগাঁৱৰ পৰা ৰাতুল দেৱৰ ৰিপৰ্ট, নিউজ নেক্সট। নতুন আলহী আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াং আগৰৱাল, গেষ্ট্ৰ' আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 9706532197।